এই ফকিৰাগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত BPFৰ BSUৰ দ্বাৰা যি ছামাৰ ফ্ৰী কোচিং কেম্প আজি ইয়াতে শুভাৰম্ভণি হ'ল। গতিকে মই এই চেগতে ক'ব বিচাৰিম যে আপোনালোকে নিশ্চয় প্ৰত্যেকে জানে বা আমি জানো যে শিক্ষা নোহোৱা জাতিয়ে কেতিয়াও আগুৱাই যাব নোৱাৰে। শিক্ষিত জাতি সদায় সমাজত মূৰ দাঙি থিয় হৈ থাকে আৰু শিক্ষিত জাতিক কিন্তু সদায় বিশ্বক কিন্তু বিশ্বই চিনি পায়। গতিকে আৰু আজিৰ সমাজত যিবিলাক অপকৰ্ম কুকাৰ্য যিবিলাক চলি আছে, বিশেষকৈ যদি আমি ক'বলৈ যাওঁ যে ড্ৰাগিষ্ট, ৰেপিষ্ট বা আন যিসমূহ কুকাৰ্য চলি থাকে, এইসমূহৰ পৰা কিন্তু হাত সাৰি থাকিবলৈ হ'লে শিক্ষাৰ প্ৰয়োজন আছে। গতিকে আমাৰ BTC প্ৰধান BPF প্ৰধান চৰ্দাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সদায় শিক্ষাক গুৰুত্ব দি আহিছে। তেখেতে সদায় শিক্ষাক অগ্ৰাধিকাৰ দি আহিছে। গৰমৰ বন্ধ যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষাৰ পৰা আঁতৰি গতিকে শিক্ষাৰ পৰা যাতে আঁতৰি নাথাকে বা মানৱ জীৱন গঢ়িবলৈ যে শিক্ষাৰ প্ৰয়োজনীয়তা আছে, এইখিনি মেছেজ দিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এই ফ্ৰী কোচিং কেম্পৰ কিন্তু আয়োজন কৰিছে। গতিকে এই চেগতে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো ছামাৰ কোচিং কেম্প প্ৰগ্ৰাম আমাৰ BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আৰু তেখেতৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাৰ ওপৰত আমি কাম কৰি আছোঁ। আজি আমি এই ফকিৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তৃতীয় দিনা আমি যি অপেনিং চেৰিমনি আমি শুভ আৰম্ভণি কৰিলোঁ ইতিমধ্যে। আৰু আমাৰ যি এই হাগ্ৰামা মহিলাৰী ছাৰৰ চিন্তাধাৰা, সেই চিন্তাধাৰালৈ আমি কাম কৰি আছোঁ। আমাৰ সৰু সৰু ভাই ভণ্টিসকল ক্লাছ 10, ক্লাছ 12ৰ তেখেতে আমি আগতে শুনি পাইছিলোঁ যে কোচিং ক্লাব যিবিলাক কোচিং কেম্প হয়, সেইবিলাকত প্ৰথম দিনাখন ষ্টুডেণ্ট কম হয়, বেছি হয় আৰু লাহে লাহে কমি যায়। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি কোচিং কেম্পবিলাক চলি আছে, প্ৰথম দিনা যিখিনি ষ্টুডেণ্ট আহিছে তাতকৈ নেক্সট দিনাখন বেছি আহিছে, তাতকৈ নেক্সট দিনাখন বেছি আহিছে। আমাক হেডমাষ্টাৰবিলাকে ফোন কৰি কৈ আছে, আমি গৈ দেখি আছোঁ যে আমাৰ ষ্টুডেণ্ট কোচিং কেম্পবিলাকত বাঢ়ি আছে। তো আমি ইয়াৰ পৰা গম পাইছোঁ যে আমাৰ যি নেতৃত্ব লৈছে হাগ্ৰামা মহিলাৰী ছাৰে, সেইটো সফল হ'ব, ভাল হ'ব। আৰু আমাৰ যি ষ্টুডেণ্ট আছে সিহঁতে ইয়াৰ পৰা ভাল ফল পাব বুলি আশা কৰিছোঁ। এইখিনিয়ে নহয়, আমাৰ যি হাগ্ৰামা মহিলাৰী ছাৰ আছে তেখেতে যি পদক্ষেপ লৈছে, আমাৰ এইটো BTC অঞ্চলৰ গোটেই BTC অঞ্চলত যি আমাৰ 10th আৰু 12ৰ ৰিজাল্ট হয়, তাৰ পৰা আমাৰ হাগ্ৰামা মহিলাৰী ছাৰৰ নিৰ্দেশত আমি টপ 10 যিটো আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ টপ 10 ষ্টুডেণ্টখিনি বাছনি কৰা হয়। তেখেতৰ প্ৰবল নেতৃত্বৰ ফলত আমি এই টপ 10 ষ্টুডেণ্টখিনিক আমি ফাইনেন্সিয়েল এছিষ্টেঞ্চ ছাপৰ্ট কৰিব পাৰিছোঁ। আৰু অনলি টপ 10 নহয়, লগতে আমাৰ যিখিনি লেংগুৱেষ্টিক ছাবজেক্ট আছে তাৰ পৰাও টপ 10 বাছনি কৰা হয়। সেই হিচাপত আমি ফাইনেন্সিয়েল ছাপৰ্ট দিব পাৰিছোঁ আমাৰ BPFৰ তৰফৰ পৰা। লগতে আমাৰ যি হাগ্ৰামা মহিলাৰী ছাৰৰ নিৰ্দেশ আৰু যিটো আমাৰ BTC চৰকাৰে স্কিম লৈছে যে আমাৰ IAS, IPS, APSC, MBBS, MBA সেই ষ্টুডেণ্টখিনিকো আমাৰ BTC চৰকাৰৰ ফালৰ পৰা আৰু সেই হাগ্ৰামা মহিলাৰী ছাৰৰ প্ৰবল নেতৃত্বৰ ফলত আমি যি পঢ়া শুনাৰ ক্ষেত্ৰত ফাইনেন্সিয়েল এছিষ্টেণ্ট আগবঢ়াব পাৰিছোঁ, তাৰ ফলত আমাৰ এই BTC অঞ্চলৰ পৰা আমাৰ ষ্টুডেণ্টখিনি বহুত লাভৱান হ'ব, উচ্চ শিক্ষাত শিক্ষিত হ'ব আৰু আমাৰ BTC অঞ্চলৰ উন্নতি হ'ব বুলি মই আশা কৰিছোঁ।